हेलो फ्रेंड्स মই বনিতা আপোনালোকক মোৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো। আজি মই এই ভিডিঅত আপোনালোকৰ লগত শেয়াৰ কৰিম এনেকুৱা কেইটামান টিপস যিয়ে আপোনালোকৰ ফটা ওঠ নিমিষতে ঠিক কৰি পেলাব। লৰা বা ছোৱালী সকলোৰে ওঠ ফাটে। এই ফটা ওঠৰ পৰা ৰক্ষা পোৱাৰ কেইটামান টিপস মই আগবঢ়াম। তো ফ্ৰেন্ডছ ভিডিঅটো সম্পূৰ্ণকৈ চাব। যদি আপুনি মোৰ চেনেলত নতুন হয় তেতিয়ালে ফটাফট চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি লওক যাতে মই আপলোড কৰা ভিডিঅ' আপুনি পাই যায়। ফ্ৰেন্ডছ, কোমল আৰু গুলপীয়া ওঠে আমাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰে, কিন্তু বহুতৰে ঠাণ্ডা দিনত নাইবা যিকোনো সময়তে প্ৰায়ে ওঠ ফাটি থাকে। ফটা ওঠৰ সমস্যা কেৱল বেদনাদায়কেই নহয়, ই আপোনাৰ মুখৰ সৌন্দৰ্যকো প্ৰভাৱিত কৰে। ওঠৰ যত্ন নকৰাৰ উপৰিও বতৰৰ বাবে নাইবা কেতিয়াবা ওঠ চুবাই খোৱাৰ অভ্যাসৰ ফলত ফাটিবলৈ ধৰে। যদি আপুনি সময় থাকোঁতে ইয়াক গুৰুত্ব নিদিয়ে বা প্ৰথমে ফটাৰ লগে লগে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে তেজ ওলাই যাবও পাৰে। তো বলক জানো ফটা ওঠৰ সলিউশ্যন। নাম্বাৰ 1, নাৰিকলৰ তেল। আমাৰ ফটা ওঠ ভাল কৰিবলৈ নাৰিকলৰ তেল ব্যৱহাৰ কৰিব পাৰি। নাৰিকলৰ তেলে ওঠ কোমল আৰু আৰ্দ্ৰ কৰি ৰাখে। নাৰিকল তেলত মইশ্চাৰাইজিং গুণ আছে। সেয়েহে বহুত মানুহে ইয়াক বহু বছৰ আগৰ পৰা ফটা ওঠৰ ঘৰুৱা ঔষধ হিচাপে ব্যৱহাৰ কৰি আহিছে। গতিকে আপোনাৰ যদি ওঠ ফাটিছে তেতিয়াহ'লে দৈনিক নাৰিকলৰ তেল ব্যৱহাৰ কৰক। নাম্বাৰ 2, মধু আৰু ভেচলিন। মধু আৰু ভেচলিন বাটি এটাত একেলগে মিক্স কৰক। এতিয়া ওঠত এই মিক্সাৰৰ এটা পাতল স্তৰ প্ৰয়োগ কৰক। ইয়াক প্ৰায় 10 পৰা 15 মিনিটৰ বাবে থাকিবলৈ দিয়ক। তাৰ পিছত ভিজা টিস্যু পেপাৰ বা পৰিষ্কাৰ ভিজা কাপোৰেৰে মচি দিয়ক। এই প্ৰক্ৰিয়াটো এসপ্তাহত কমেও এবাৰ প্ৰয়োগ কৰিব লাগিব। ইয়াৰ দ্বাৰা আপুনি সুফল পাব। নাম্বাৰ 3, এল'ভেৰাৰ পাত। আপোনাৰ ঘৰত যদি এল'ভেৰা গছ আছে তেতিয়াহ'লে পাত এটা কাটি আনক। এতিয়া ভিতৰৰ পৰা জেলখিনি উলিয়াই এটা বন্ধ পাত্ৰত ৰাখক। যিকোনো টেমা হ'লেও হ'ব। ঘৰুৱাভাৱে ফটা ওঠ চিকিৎসা কৰিবলৈ নিশা শোৱাৰ আগত ওঠত ইয়াক প্ৰয়োগ কৰক আৰু গোটেই নিশা ইয়াক লগাই ৰাখক। ৰাতিপুৱা উঠি ওঠটো ঠাণ্ডা পানীৰে ধুই দিয়ক। যদি আপোনাৰ ঘৰত এল'ভেৰা নাই তেতিয়াহ'লে বজাৰত পোৱা এল'ভেৰা জেল লগালেও হ'ব। নাম্বাৰ 4, গোলাপৰ পাহি। 5 পৰা 6টা গোলাপৰ পাহি লৈ ইয়াক 4-5 চামুচ কেঁচা গাখীৰত মিহলাই 2 পৰা 3 ঘণ্টাৰ বাবে থৈ দিয়ক। তাৰ পিছত পাহিবোৰ গাখীৰখিনিত ভালকৈ মিহলি কৰি পেষ্ট এটা বনোৱাওক। এতিয়া এই পেষ্টটো আপোনাৰ ওঠত লগাই 15 পৰা 20 মিনিটৰ বাবে থাকিবলৈ দিয়ক। তাৰ পিছত ঠাণ্ডা পানীৰে ধুই দিয়ক। ঘৰুৱাভাৱে ফটা ওঠৰ চিকিৎসা কৰিবলৈ ইয়াক প্ৰতিদিনে এবাৰ বা দুবাৰ প্ৰয়োগ কৰক। নাম্বাৰ 5, তিয়হ। তিয়হ গোল গোলকৈ কাটি পিছত পেষ্ট এটা বনাওক। এতিয়া এই পেষ্টটো ওঠত প্ৰয়োগ কৰক আৰু 15 পৰা 20 মিনিটৰ বাবে থৈ দিয়ক। তাৰ পিছত ইয়াক আঁতৰাওক আৰু আপোনাৰ ওঠ জুৰি ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰক। তিয়হ এইদৰে লগোৱাৰ উপৰিও ইয়াক আপোনাৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে। নাম্বাৰ 6, হালধি। হালধি আৰু গাখীৰ মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক। তাৰ পিছত ইয়াক ওঠত প্ৰয়োগ কৰক আৰু শুকোৱাৰ পিছত ইয়াক ঠাণ্ডা পানীৰে পৰিষ্কাৰ কৰক। কোমল আৰু তিতা টাৱেলেৰে মচি দিয়ক। ফটা ওঠৰ চিকিৎসা কৰিবলৈ আপুনি প্ৰতি নিশা এইটো ব্যৱহাৰ কৰিব পাৰে। যদি আপুনি সদায় আপোনাৰ ওঠ গুলপীয়া আৰু কোমল কৰি ৰাখিব বিচাৰে তেন্তে কেইটামান কাম কেতিয়াও নকৰিব। যেনে আপুনি ওঠ কেতিয়াও দাঁতেৰে নাকামুৰিব। ৰাসায়নিক অন্তৰ্ভুক্ত প্ৰসাধন সামগ্ৰী ব্যৱহাৰ নকৰিব। ধূমপান নকৰিব। ওঠ জুৰিক সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষিত কৰি ৰাখিব। পৰ্যাপ্ত পানী আৰু ফলৰ ৰস ব্যৱহাৰ কৰিব যাতে শৰীৰ হাইড্ৰেট হৈ থাকে আৰু ওঠ শুকান নহয়। আৰু আপোনাৰ আহাৰত পুষ্টি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো এইখিনি। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।